চাউল মুঠিকে তেওঁক উপহাৰ স্বৰূপে দিছো। এই চাউল মুঠিকে আপোনাকে বান্ধি দিছো। সকলৰ ঈশ্বৰ যাৰ নাম কৃষ্ণ, কৃষ্ণ নামে জগতৰ ভাল। এই কৃষ্ণ ৰাম কৃষ্ণ ৰাম এ জগতৰ এমুঠি সামান্য চাউল উপহাৰ দিব বিচাৰিছা? ৰাখা এই চাউল মুঠি এই ক্ষুধাতুৰ সন্তান আৰু মানুহৰ বাবে মই ৰাখিছো। মোৰ পৰম কৃষ্ণক মই আপুনি খালী হাতে গ'লে তেওঁ বৰ কষ্ট পাব। হয়তো তুমি চিন্তা কৰিছা, মোৰহে ভুল বুজিছো। এই যে সুশীলা বাচা, তোমাৰ মাতৃ সঁচাকৈ মহৎ। আমি দৰিদ্ৰ হলেও তোমাৰ মাতৃ আজি এমুঠি চাউল মোৰ পৰম মিত্ৰ কৃষ্ণলৈ আগবঢ়াইছে। সুশীলা সঁচাই তুমি মহৎ। মই ভাবিছিলো শিক্ষা কৰি প্ৰগতিছো তোমালোকক। মোৰ বাও ধৰি আজি কিছুদিনৰ পূৰ্বে মই আশীৰ্বাদ কৰিছিলো।